হেল্ল' গাইজ, সকলোৱে ভালনে? আৰু এয়া মই লগৰ ছোৱালী বিয়া খাবলৈ আহিছোঁ। এয়া তাইক এতিয়া গা ধুৱাবলৈ নিছে। লগৰ ছোৱালীজনীৰ নাম হৈছে অদ্ৰিকা কটকী, আৰু এইফালে যে পানী ছটিয়াই আছে সেইজনী হৈছে প্ৰতীক্ষা। আৰু তাৰপাছত যে মই এইজনী যে লেহেংগা পিন্ধি গৈছোঁ, ৰঙা ৰঙা ফুল। আৰু এয়া কইনা গা ধোৱা আগতে এপাক মাৰি লয়। আৰু আপোনালোকে এতিয়া চাই থাকক, এতিয়া কইনা গা ধুৱাব। কইনাকেইটা গা ধুৱাব। আৰু এতিয়া এইজনী কইনা, এই পিংক কালাৰ যে পিন্ধি আছে সেই বাজনী এতিয়া পিংক কালাৰ মেখেলা চাদৰ যে পিন্ধাইছিলে তাইক। নিয়মবোৰ পালন কৰিছে, যি যি নিয়ম আছে। কিনাৰত যে কলপুলি এটা আছে সেইটো আকৌ তাৰ ভাগত দৰা দেই। আৰু এয়া মূৰত চাউল ছটিয়াইছে, আৰু আগে দিয়া পাছে দিয়া গৈছে চাউল ছটিয়াতে। এয়া চাউল ছটিয়াইছে। আৰু এতিয়া তাইক ভিতৰলৈ লৈ আনিব। দাঙি লৈ পিংক কালাৰ যে বাজনী পাৰ্পল কালাৰ যে চাদৰ পিন্ধি আছে। এইজনী প্ৰিয়াংশা চেতিয়া, অদ্ৰিকা, পিছত এইজনী হৈছোঁ মই, লেহেংগা যে পিন্ধিছোঁ। আৰু এতিয়া কইনা তোলা ল'ব। এয়া কইনা তোলা ল'ব এতিয়া। আৰু এয়া এতিয়া কইনা কোলা ল'ব অদ্ৰিকা হ'ব আইতাকে। পিঠা খুৱাব। আৰু এয়া কাণফুলি পিন্ধাইছে, গাজৰ কাণফুলি। কেনেকুৱা যে জমনি হৈছে। গাজৰকেইটা লৈ যাম দেই। আৰু এয়া চব মুখত পিঠা গুড়ি দিছিলে। আৰু এইগৰাকী হৈছে কইনা মাক। কইনা মাক। আৰু কইনা মাকৰ অৱস্থাটো চাব দেই। আৰু এয়া চশমা পিন্ধাইছে, লগতে ফুলি গাজৰ ফুলি, লগতে মুখত পিঠাগুড়ি সানিছে। তাৰপিছত এয়া মালা পিন্ধাব। এটা গোটেই কাপ চাপ দি। আৰু এই কইনা। আৰু এতিয়া কইনা কোলা ল'ব মাকে। এতিয়া চবতে কইনা কোলা ল'ব। আৰু এতিয়া মাকে কইনা কোলা লৈছে, আমি চাই আছোঁ আৰু।
চুমা খাই দিছে মাকে আৰু এইগৰাকী হৈছে কইনা মাক একদম মুখখন ইমান ধুনীয়া লাগিছে অৱস্থাটো যে ইমান ধুনীয়া একদম নাচিছে চাওকচোন আৰু এয়া নাচিছে আৰু এয়া অকণমানি মাইনা এজনীয়ে এতিয়া কইনা আৰু এতিয়া অদ্ৰিকা ভনীয়েকে কইনা কোলা ল'ব এতিয়া কইনা কোলা ল'ব এতিয়া কইনা কোলা লৈছে ভণ্টিও কইনা কোলা ল'লে তাৰপিছত আমি বিয়া খাই ঘৰলৈ গুচি আহিলোঁ